Hello guys, welcome back my YouTube channel. আজি আৰু এটা ভিডিও লৈছো ভিডিওটো হ'ল আপোনাৰ যদি শ্ৰম কাৰ্ড আছে এই শ্ৰম কাৰ্ডৰ এটা নিউ আপডেট আহিছে আপুনি এই শ্ৰম কাৰ্ড থাকিলে আপডেট কৰিব লাগিব আৰু কেনেকৈ আপুনি এই শ্ৰম কাৰ্ড আপডেট কৰিব এইটো ভিডিওত সম্পূৰ্ণ স্টেপ বাই স্টেপ দেখুন ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু যদি কোনোবা মোৰ চেনেল নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব যাতে মই দিয়া ভিডিও আপুনি পোনপ্ৰথমতে চাব পাৰে সময় নষ্ট নকৰি বলক ভিডিওটো আৰম্ভ কৰোঁ আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু সাৰ্চ বাৰ টাইপ কৰিব ishram.gov.in আপুনি এইটো সাইডত আহি যাব আপোনাৰ সুবিধাৰ কাৰণে এইটো সাইডৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম আপুনি ডাইৰেক্ট আহিব পাৰিব এইটো সাইডত আহাৰ পিছত আপুনি অকণ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক ৰেজিষ্টাৰ অন ishram already registered যিসকলে ishram কাৰ্ড অলৰেডি ৰেজিষ্টাৰ কৰিছে ইহঁতৰ এটা নিউ আপডেট আহিছে আপুনি আপডেটৰ কাৰণে ইয়াত চাওক প্ৰথমতে ইয়াত চাব আপডেট বুলি আছে আপুনি আপডেটত ক্লিক কৰি দিব আপডেট ক্লিক কৰাৰ পিছত আপুনি অকণ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক আপোনাৰ UAN নাম্বাৰ ডেট অফ বাৰ্থ আৰু কেপচা আপোনাৰ UAN নাম্বাৰটো ইয়াত এন্টাৰ কৰিব আৰু আপোনাৰ ইয়াত ডেট অফ বাৰ্থ দিব ইয়াত আপোনাৰ UAN নাম্বাৰটো দিব ইয়াত আপোনাৰ ডেট অফ বাৰ্থ দিব আৰু ইয়াত আপোনাৰ কেপচা দিব দি পেলাই আপুনি গেট OTP জেনাৰেট OTP ক্লিক কৰি দিব মই UAN নাম্বাৰটো এন্টাৰ কৰি আপোনালোকক দেখুৱাই আছো কেপচাটো দিয়াৰ পিছত আপুনি ইয়াত চাওক জেনাৰেট OTP আছে গ্ৰীন বক্সত জেনাৰেট OTP ক্লিক কৰি দিব মোৰ কেপচাটো অকণ ভুল হৈছে মই টি একাও মাৰি আছো আপুনি ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰ এটা OTP যাব OTPটো আপুনি ইয়াত দি পেলাই ভেলিডেট কৰি দিব মোৰ তাত OTP আহি গ'ল মই এন্টাৰ কৰি ভেলিডেট কৰি আছো আপুনি সেম তেনেকৈ ভেলিডেট কৰিব ভেলিডেট কৰাৰ পিছত আপুনি এইটো এন্টাৰ পিছত আহি যাব ইয়াত চাওক দুটা অপচন আছে আপডেট প্ৰফাইল আৰু ডাউনলোড UAN কাৰ্ড আপুনি ইয়াত চাওক আপডেট প্ৰফাইল ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ গোটেইখিনি অপচন চাব পাৰিব ইয়াত আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন এড্ৰেছ এডুকেশ্যন ইনকাম অকুপেশ্যন স্কিল বেংক ডিটেইলছ আৰু প্ৰিভিউ প্ৰফাইল আপুনি প্ৰথমতে আপুনি ইয়াত চাওক পাৰ্চনেল ইনফৰমেশ্যন ইয়াতে ক্লিক কৰি দিব আৰু এছত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ সম্পূৰ্ণ ডিটেইলছ এনেকৈ চাব পাৰিব ইয়াত চাওক নমিনি ডিটেইলছ নাই নমিনি ডিটেইলছ যেনেকৈ নমিনি এড্ৰেছ মোবাইল নম্বৰ দি পেলাই ইয়াত তলত চাওক আপডেট বুলি আছে আপুনি আপডেটত ক্লিক কৰি দিব তাৰপিছত ইয়াৰ পৰা বেক হৈ যাব আপডেট কৰাৰ পিছত আকৌ আপোনাৰ এড্ৰেছত ক্লিক কৰিব এছত ক্লিক কৰিব এনেকৈ আপোনাৰ ষ্টেট স্পেচিফিক ID আপোনাৰ ডিষ্ট্ৰিক্ট সম্পূৰ্ণ ইয়াত ফিল কৰি তলত চাব আপডেট বুলি আছে আপুনি আপডেটত ক্লিক কৰি দিব এনে সম্পূৰ্ণ গোটেইকেইটা অপচন আপুনি এনেকৈ ফিল কৰিব আৰু আপডেটত ক্লিক কৰি দিব ভিডিওটো আজিলৈ ইমানে যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ